তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৃষাংগ ব্লগছ। তো আছোঁ ভাৰ্গৱৰ ঘৰত। তো ভাৰ্গৱৰ ঘৰত এটা কাৰণতে আহিলোঁ। তো বিশালে মোৰ এখন পৰ্ট্ৰেইট এখন আঁকিছে, ফটো এখন। তো আপোনালোক ফটোখন দেখাই দিওঁ ৰ'ব ফাৰ্ষ্ট। ধুনীয়াকৈ চাই লওক ফটোখন। আৰু আঁকিছে আমাৰ বিশালে। হাই কৰি দে বিশাল। তো কি ধুনীয়া আঁকিছে। এইখন ফটো অৰিজিনেল ফটোখন দেখুৱাচোন বিশাল। ফটোখন হ'ল ইখন ফটোৰ লগত ইখন ফটো ভালদৰে চাওক। অকণমান মুখখন হোৱা নাই, বাকী কিন্তু গোটেই বডিটো ধুনীয়া হৈছে। তো থেংক ইউ ছ' মাছ বিশাল। তো এতিয়া যাওঁ, আমি অলপ বাহিৰত যাওঁ। বাহিৰত গৈ কিনে অলপমান বেডমিণ্টন খেলোঁ। থাকিম চাগে আজি বিশালৰ ঘৰতে। তো চাওক, ভিডিঅ'টো এনজয় কৰি থাকক। বাহিৰত আহি গ'লোঁ। তো বিশাল মই পূৰা ৰেডি বেডমিণ্টন খেলিবৰ কাৰণে। তো বেডমিণ্টন খেলিম অকণমান। এইখন আমাৰ আগৰ স্কুলৰ ক্লাছ 5-ৰ এইখন, মই এইখনতে পঢ়িছিলোঁ। এইখন স্কুলত প্ৰসন্ন বিদ্যাপীঠ বৰাচাৰ পিছত আছে। তো আমি এতিয়া অকণমান বেডমিণ্টন খেলোঁ, আপোনালোকে চাই দিয়ক। ষ্টাৰ্ট এতিয়া খেলা। ষ্টাৰ্ট মাৰা। নৰে গেল ভাই কাম নাই। পাছতে এইটো অকটো গছত আটকি গেল। এতিয়া আনবাৰ ট্ৰাই কৰি আছোঁ। এতিয়া কেনেকৈ আনিম চাওক। দে দেখে দে ঝাৰু তেল দেখে। এই বা নাহিল চাওক। হা এ বে ঝাৰু আটকি গেল। ইছৰাম জমনি কি হ'ব। নৰদা খেলবা এতিয়া। ঝাৰু তেল আহি গৈছে। দিয়া মাৰা এইবাৰ। ও ভাই ইডালো লাগি যাব চাবা। দে মাৰা। 1, 2, 3, এ হৈছে যাওঁ। কিন্তু ধুনীয়াকৈ লগ পাই আছোঁ আপোনালোকক। অলপ খেলোঁ আমি, অকণমান লাম্বা হ'ব লাগিব না কি বিশাল। খেলিলোঁ, আন্ধাৰে হ'ল লাহেকৈ, ভাগৰ লাগি গ'ল। এই বিশালে খেলি আছে। নাযায় খেলবা, কাম নাই। ভিতৰত যাওঁ। তাত কি কৰোঁ কি নকৰোঁ চাই থাকক। ক'ত যাব পাৰোঁ চাওঁ কি কৰোঁ। বনাইছিলোঁ সেইটো ভ্লগত আপোনালোকে বহুত মৰম দিলে। থেংক ইউ ছ' মাছ। ভাল ভাল কমেণ্ট দিছে, পঢ়িছোঁ কমেণ্টবিলাক চবৰে। থেংক ইউ। এনেকৈ ছাপোৰ্ট কৰি যাব। কি কৰবা এতিয়া বিশাল, ক'ত যাবা? চাওঁ ক'ৰবাত যাওঁ চাগে, কিবা পিঠা খাই বুলি। বেলেগত ক'তো নাযাওঁ ডিচাইড কৰিছোঁ। এক চাইন ৰ'বা, থুপকাত যাম এতিয়া। থুপকাত যাওঁ, বলক ৰেডি হওক। ভাৰ্গৱে গা চা ধুই লওক। থুপকাতে যাওঁ। তো আমি যাই আছোঁ, চাই থাকক আপোনালোকে। মেজিকেদি আহি কিনে নামি গ'লোঁ। তো এটা থুপকা পাম আৰু তো থুপকাত কিবা কিবি খাম, খাই লৈ কিনে গুচি যাম। তো ভিতৰলৈকে যাওঁ, গৈ কিনে কি খাওঁ কি নাখাওঁ আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো সেয়াই অৰ্ডাৰ দিলোঁ। তো এতিয়া খাই লওঁ, খাই লৈ কিনে আপোনালোকক ৰিভিউটো দি আছোঁ ৰ'ব। বঢ়িয়া লাগিল খাই কিনে। তো আমি বেছি একো খোৱা নাই, হেৰি দিছোঁ বেছি একো খোৱা নাই। পৰ্ক ফ্ৰাইড ৰাইচ আৰু পৰ্ক থুপকা খালোঁ। তো বেছি বিল কিমান উঠিলা? 240 বিল উঠিল। তো ইয়াতে আছোঁ এতিয়া চানমাৰীত। তো এতিয়া যাওঁ ঘৰলৈকে। অলপ চানমাৰী ব্ৰিজৰ পৰা আপোনালোকক ভিউটো দেখাওঁ গধূলিৰ। এনেকৈ ঘূৰোঁ। এই ব্লেগটো কেনেকুৱা পায় কমেণ্ট কৰিব চবে। আৰু আপোনালোকে আহিব পাৰে, থুপকাত খাব পাৰে। বঢ়িয়া লাগিল খাই কিনে, কিন্তু বহুত ভাল লাগিছে। দামটো হিচাপত খানাখিনি ঠিকেই আছে, বহুত ভাল। আগতে খাইছোঁ, আজি বেছি ভাল লাগিছে খাই কিনে। আহি গ'লোঁ চানমাৰী ব্ৰিজৰ একদম ওপৰত। ইয়াৰ পৰা ভিউটো চাব আপোনালোকে। এইখিনি জেগাত গধূলি বহি কিনে ভাল লাগে। নাই ল'ৰাই নহয় কিন্তু ছোৱালীৰ লগ, ছোৱালী নাই। থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। থুপি থুপি তৰালি ফুৰা এইখিনি জেগা গধূলি আড্ডা দিবৰ কাৰণে বহুত বেষ্ট। ভাল লাগে ইয়াতে আহি কিনে। মাজে মাজে আহোঁ আমি। তো যাওঁ এতিয়া ঘৰত যাই লগ পাই আছোঁ। ব'ল লাগছে। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং
সাঁতুৰি পাৰি হ'বলে যে মই তো গাইছ আমি বাহিৰে বাহিৰে ৰুদ্ৰাক্ষত সোমালোঁ অলপ ৰুদ্ৰাক্ষণ চাই যাওঁ বুলি অলপ বেলেগ বেলেগ ধৰণৰ আয়োজন কৰিছে বুলি চাই যাওঁ অলপমান ফটো উঠোঁ লগতে আহি গ'লোঁ আমি ৰুদ্ৰাক্ষত আহি গ'লোঁ অলপমান ফটো চটো উঠিব কি চালিয়া ভিউ তাতে তো ভাল লাগিছে অকণমান ঘূৰোঁ তাৰপিছত যাওঁ আহি গ'লোঁ ঘৰ তো ঘৰ আহি কিনে বহুত ভাগৰ লাগিল তো আজি খেলিলোঁ না অলপমান বেছিকৈ ভাগৰ লাগিল তো সেয়াই আজি ব্লগটো এইখিনি আছিল যদি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তো লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত জল্দি চাগে নতুন নেক্সট পিকনিক যাই আছোঁ পিকনিকত লগ পাই আছোঁ ডাইৰেক্ট যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা